Hey guys, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই যাবলৈ আছো মন্দিৰলৈ। কি মন্দিৰ ক'ত আছে বলক তেতিয়া হলে ভিডিঅ'টো আৰম্ভ কৰো। আহি পালো আৰু মন্দিৰ এতিয়া যাও ভিতৰলৈ দেখাও বলক। পৰিহৰেশ্বৰ দেৱালয়। দেৱালয় আহি পালো। এইফালে এখন বন্ধ হৈ আছে আৰু এইফালেৰেও সোমাই যাও। মন্দিৰ ভিতৰত যাও। আজি এইটো পৰিহৰেশ্বৰ দেৱালয় দুবি। এইখিনি পাঠশালা ভিতৰতে আৰু দুবি বুলি কয় এইখিনি। আজি মাধৱদেৱৰ তিথি হিচাপত মানুহ আহি আছে আৰু প্ৰসাদ দিব চাগে। দেখাই আছো বলক তেতিয়াহলে ভিডিঅ'টো চাই থাকক। এই মন্দিৰটোৰ এই কলা কলাখিনি যে দেখিছে ভিতৰৰ তাত এটা শিৱলিংগ আছে। তাৰ সেইখিনিলৈকে পানী আছে। শিৱলিংগটো ডুব গৈ আছে। সেয়ে তাৰ পানী থকা কেইদিন ওপৰতে চাকি জ্বলোৱা হয়। তলত যাব নোৱাৰি যিহেতু। এতিয়া আমি চাকি জ্বলাই বাহিৰলৈ আহিলোঁ। এইটো মন্দিৰ তাত প্ৰসাদ দিব। ইফালৰ চাইডত এইটো দুৰ্গা মন্দিৰ। ইয়াত দুৰ্গা পূজা কৰা হয় আৰু দুৰ্গা মন্দিৰটো বাহিৰৰ পৰাই দেখাই দিলোঁ আপোনালোকক এনেকৈ মন্দিৰটোৰ ভিতৰত পানীখিনি দেখালো ন। তলত পানী হৈ আছে। তাত এটা শিৱলিংগ আছে। আৰু এইটো মন্দিৰ কেনেকে হ'ল কি হ'ল চববিলাক দেখাই আছো আপোনালোকক। আপোনালোকে নিজেই পঢ়ি ল'ব পাৰিব। মই দেখাই দি আছো বলক তেতিয়াহ'লে। এইটো হৈছে মন্দিৰৰ পুখুৰীটো আৰু পানীৰ এইটো চলাই দিছে খুৰা এজনে আমাক চাবৰ কাৰণে। এইটো বহুত ওপৰলৈকে যায় বুলি কৈছে। এতিয়া বেয়া হৈ আছে সেইকাৰণে বন্ধ কৰি থৈ দিয়ে আৰু এইখিনি চাবৰ কাৰণে দি দিছে। ইয়াত মন্দিৰটোৰ বিষয়ে সকলোখিনি কথাই লিখা আছে। মন্দিৰটো কেনেকৈ হৈছিলে, কাৰ দিনত হৈছিলে সেইবিলাক গোটেইখিনিয়ে লিখা আছে। মন্দিৰটোৰ লিখনিখিনি আপোনালোকক ফটো আকাৰেও দেখালোঁ। পঢ়ি চাই ল'ব পাৰিব এতিয়া। যাওঁ আৰু এতিয়া ঘৰত। তেতিয়াহ'লে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।